আজি হৈছে উইণ্টাৰ স্পেচিয়েল চিৰিজৰ 7 নম্বৰখন থালি আৰু এই থালিখন তৈয়াৰ কৰিম আজি মই তিলেৰে তো সেয়া প্ৰথমতে মই তিলখিনি এনেকৈ তিয়াই থৈ দিছিলোঁ অকণমান সময় তাৰপাছত এয়া ভালদৰে ধুই বাকলি অকণমান গুচাই ল'লোঁ আৰু যিখিনি থাকেতো উপায় নাই তাৰপাছত এইখিনি মই মিক্সিত এনেকৈ পেষ্ট বনাই ল'লোঁ কিছুমানে বাৰু এনেকৈ ভাজি পেলাই শুকানকৈ গুড়ি কৰিও ইউজ কৰে আমি বেছি এনেকৈ ইউজ কৰিছোঁ আৰু তাৰপাছত এয়া মই মাছখিনিও ভাজি ল'লোঁ গমেই পাইছে চাগে আজি মই বনাই আছোঁ তিলেৰে মাছ প্ৰথমতে এয়া পিঁয়াজখিনি জলকীয়া আদা নহৰু ধনিয়াও খুন্দি দিছিলোঁ আদা নহৰুৰ লগত সেইখিনি ভালকৈ ভাজি তাৰপাছত মই মছলা হিচাপে অকল জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ আৰু এটা আলু দিছিলোঁ অকল এটাই আলু দিছোঁ জাষ্ট অলপমান গ্ৰেভিটো ঠিক হোৱাৰ কাৰণে তাৰপাছত আলুখিনি অকণমান ভালদৰে ভাজি তাৰপাছত তিলৰ পেষ্টখিনি দি দিছোঁ তাৰপাছত সেইখিনিও ভালদৰে ভাজি উঠি মই পানী দি দিলোঁ গৰম পানী ব্যৱহাৰ কৰিছোঁ আৰু ভালদৰে উতল অহাত মই মাছ কেইপিচো দি দিলোঁ আমি যিহেতু তিনিজনেই মানুহ সেইকাৰণে 3 পিচে মাছ লৈছোঁ আৰু এয়া আমাৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এয়া ঘৰৰে বিন আছিলে আৰু এনেকৈ উৰহি মিক্স কৰি ভাজিলোঁ আৰু ঘৰৰে দৈ দেই এনেকুৱা আজি থালিখন তৈয়াৰ কৰিলোঁ আশা কৰোঁ ভাল পালে আজিলৈ বাই।